নিজৰ ভৰিত খাৰা ল'ৰাকেইটাক কৈছো আগত তাৰখিনি মাৰিবি ভায়া অ বনৰ পক্ষী হাঁহন চাচোন তোৰ বাপেৰে খোৱা নাই নহয় মই क्या बात है सर क्या बात है सर क्या बात ये बात है अरे सर क्या बात নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে খুজতি ধৰা এই ভিডিঅ'টো ধেমালি বাবাহে বনা আছে যাতে কোনো সিৰিয়াসলি নলয় A few moments later. আরে মাল তো চালিয়া বে মালটো বহুত চালি আছে তাই গাহৰি পোৱালি যে আরে মাল তো চালিয়া বে কি হয় তু আজিকালি জন্ম হোৱা পোৱালি এটাই জানে এইটো কি তুমি নাজানা যিদিন তুমি নাজানা ন মোৰ তাত টিউচন ল'বলৈ আহি যোৱা এৰ পৰা জেতলৈকে শিকাই দিম মই शाबाश बेटा बहुत बढ़िया मुन्ना তুমি না জানা তো দুদু দুদু হয় দুদু মই শিকাই দিয়া দৰকাৰ নাই দেখোন এই চাপৰিটোৱে গোটেইখিনি শিকাই দিলে এৰ পৰা জেতলৈকে গোটেইখিনি শিকাই দিলে গোটেইখিনি জনাৰ পিছতো নাজানো বুলি ক'লে ন বহুত খং উঠে লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে আৰু মাকক বোৱাৰী লাগে পাৰ্বতীৰ দৰে এনেকুৱা হলে কেনেকৈ হ'ব খুৰী জীয়েকৰ চৰিত্ৰ মিয়া খালি পাদৰে মাকক লাগে শিৱ দৰে পবিত্ৰ এনেকৈ হ'লে কেনেকৈ হ'ব খুৰী চাপৰি লিষ্টত ক'লে ন এইবোৰে পৰে যিটো নাথাকে সেইটো দেখুৱাই লাভ নাই তোমাৰ থাকিব পাৰে মই সেইটো নাজানো শুনা তোমালোককে কৈছো ল'ৰাবোৰ বেছি চেনি নে ছোৱালীবোৰ বেছি চেনি কমেণ্ট কৰি জনাবাচোন চাওঁ কোন বেছি চেনি ল'ৰাই চেনি না ছোৱালীয়ে চেনি মই সেইটো নাজানো কিন্তু তই যে 1 নম্বৰ চেনি খাই দি মই সেইটো ভালকৈ জানো 12টাৰ লগত মেছেজ কৰিবি 13টাৰ লগত কথা পাতিবি পিছত কবি চিংগুল আছো বুলি ঐ শুনা তোমাকে কৈছো তোমাৰ শ্বেয়াৰ লিষ্টৰ 3 নম্বৰজনকে মই ভাল পাওঁ নাম্বাৰ লাগিলেও নাম্বাৰ দিম মোৰ শ্বেয়াৰ লিষ্টৰ 3 নম্বৰজন আকৌ জনি সিং আছে এতিয়া বয়ফ্ৰেণ্ড নবনাও বুলি নকবা কৈ এবাৰ আহিছো বেয়া কথা ক'বলৈ কোৱা সোনকালে কোৱা 4ডাল বাল দুইটাই ধৰি মাৰিবলৈ ভাল খুৰীয়ে সাংঘাতিক কথা ক'লে গম পাইছোঁ আপুনি বেছি সৰভাগ হাতৰে কয় কিন্তু হাতৰ লগত যে আপোনাৰ মোচনটো সেইটোহে গম নাপালোঁ মাৰিবলৈ ভাল इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी পুৰণি পিতৃয়া প্ৰেম প্ৰীতিকেইটাক কৈছো ৰাখলে আহোঁতে প্ৰেম কৰিম বুলি নৰানীত নেভাবিবি এইবোৰ দুনিয়াই পানী নৰানীত এন্ধাৰত গমেই নেপাবি তিতি জৌলি জুপলি হবি কৈ দিছো সেইকাৰণে খুৰী আপুনি হৰিনাম লওক হৰিনাম লোৱা বয়সত আপুনি কোনোবা বিঙাৰ তলত গৈছে কোনোবা জামুনিৰ তলত গৈছে সেইবিলাক ভাবি থাকি লাভ নাই যমৰজা চাই আছে আৰু ৰক্ষা কৰিব আৰু দেই হওক কৃষ্ণ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ভালকে কোৱা ভাল পাবানে নোকোৱা মোক মই তোক ভাল নাপাওঁ এইটো ডাইৰেক্ট কথা মোৰো তোৰ নিচিনা এজনী গাৰ্লফ্ৰেণ্ড আছিল সেইজনী কম চেনি আছিলে না দিনত মোৰ লগত লগ কৰিছিলে কিন্তু হোৱাটছআপ ফেচবুকত মেছেজ কেলা 12-13টা লগত কৰিছিল চাল্লা বনৰ পক্ষীজনীয়ে দুখ দি গ'লে আগবেলা কি পঢ়াইছে ভাটিবেলা তাক পাহৰি যাওঁ আৰু ব্ৰেকআপ হোৱাৰ পিছত এক্সৰ কথা মনত ৰাখিম চুপ ইমান সাহস তই ক'ত পালি নেক্সট টাইম যদি কান্দি যদি মোৰ ওচৰত আহা নহয় কাণৰ গুৰিত কাট দিম रुको जरा सबर करो যদি তুমি আকৌ এবাৰ ঘূৰি আহিলাহেঁতেন আৰু কৰাহেঁতেন ময়ো নোৱাৰো তোমাৰ रहा नहीं जाता तड़प ही ऐसी है ना